हेलो फ्रेंड्स आसामीज किचन एंड ब्लॉग चले स्वागतम कि खबर आपनालोকৰ ভালনে আৰু সকলোকে মোৰ ফালৰ পৰা দুৰ্গা পূজাৰ শুভকামনা জনালো আজি মই আপোনালোকৰ বাবে ৰেচিপিটা লৈ আহিছো গোলাপ জামুন লালমোহনৰ ৰেচিপি লৈ আহিছো খাবলৈ কিন্তু বহুত টেষ্টি হৈছে কাৰণ মই ইউটিউবত দিম বুলি হেতু কাৰণে ঘৰতেকে আগতে ট্ৰাই কৰিছো খাবলৈ বহুত টেষ্টি হৈছে ইমান সফট হৈছে ইয়াতে মই সুজি আৰু মাৱা আৰু কণী ব্যৱহাৰ কৰা নাই মই কেনেকৈ বনাইছো স্টেপ বাই স্টেপ মই ভিডিওটো দেখাই দিম আপোনালোকে সম্পূৰ্ণকৈ ভিডিওটো চাব স্কিপ নকৰাকৈ নিশ্চয় গম পাব যিসকল নাজানে হিসকল ধুনিয়াকে ঘৰত বনাব পাৰিব আৰু যিসকল মোৰ চেনেলত নতুন আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাহত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব কাৰণ নতুন নতুন ভিডিও আপোনালোকৰ বাবে লৈ আহিম আপোনালোকে নটিফিকেশন পাই যাব আৰু হেহত কমেন্টত জনাব নাপাহৰিব কেনে পালে ভিডিওটো চাই কেনে তাহলে বলক ভিডিওটো ষ্টাৰ্ট কৰো গোলাপ জামুনৰ বাবে লৈছো 16 চাহ চামুচৰ পাউডাৰ গাখীৰ লৈছো 16 টিস্পুন লৈছো মিল্ক পাউডাৰ এটো চামুচৰে মই জুখি লৈছো 1 টিস্পুন লিখা আছে এনেকে 16 চামুচৰে লৈ লৈছো পাউডাৰ গাখীৰ আৰু একেটা চামুচৰে লম মই 4 চামুচ ময়দা লম মই 4 টিস্পুন ময়দা লৈ লৈছো এটা লৈছো 1/2 টিস্পুন লৈছো বেকিং পাউডাৰ 2 চামুচ লৈছো মানে 1 টিস্পুন 1 চামুচ বেকিং পাউডাৰ লব 1 চামুচ মই বেকিং পাউডাৰ লৈছো ভালদৰে মিক্স কৰি লৈছো একেটা চামুচৰে মই লৈছো 2 টিস্পুন ঘিউ লৈছো 2 চামুচ ঘিউ লৈছো একেটা চামুচৰে লৈছো মই ভালদৰে মিক্স কৰি লৈছো এতিয়া 1 টিস্পুন একেটা চামুচৰে আকৌ ব্যৱহাৰ কৰিছো মই গাখীৰ 3 টিস্পুন লৈছো মিল্ক নৰমেল গাখীৰ লৈছো মই 3 চামুচ লৈছো ভালদৰে মথি লম এতিয়া মোৰ মথা হৈ গল এতিয়া মই ৰাউন্ড শেপ দি কেনে বল বনাই লম মই যেতিয়া ঘিউ দিছিলো তেতিয়া এনেকে যে ৰাউন্ড শেপ দিছো তেতিয়া ঘিউ ওলাই গৈছে হাতত এক্সট্ৰাকে ঘিউ মই লোৱা নাই চাব পাৰিছে এখিনি বল বনোৱা হৈ গল এটা লোহা কেৰাহী লৈ লৈছো মই আৰু ইয়াতে তেল দি দিছো আৰু বেছি গৰম কৰা নাই কুহুমীয়া হৈ আছে তেলটো ওয়াৰ্ম হৈ আছে আৰু ইয়াতে মই দি দিছো বলখিনি মই ইয়াতে দি দিছো আৰু ফ্ৰাই কৰি লম লো ফ্লেমত ফ্ৰাই কৰিছো মই আপোনালোকে লো ফ্লেমত ফ্ৰাই কৰিব আৰু নিজে নিজে ঘূৰিব চেষ্টা কৰে বলখিনি সব উল্টি থাকে নিজে নিজে মাজে মাজে মই লৰাই লৈছো আৰু কালাৰটো চেঞ্জ হৈ আহিছে চাব পাৰিছে ধুনিয়া গোল্ডেন কালাৰ হৈ গল চাব পাৰিছে এতিয়া মই উঠাই লৈছো আৰু ঠাণ্ডা কৰি লম ইয়াতে মই কেৰাহী বহাই লৈছো আৰু 2 কাপ দিছো চেনি এটো কাপৰ জুখৰে মই দি দিছো 4 কাপ পানী এতিয়া দি দিছো 1 টিস্পুন কেৰা ওয়াটাৰ কেৰা জল দিছো আৰু দিছো হাফ টিস্পুন fruit color optional হয় দিলে কালাৰটো ভাল হয় নিদিলে একো নহয় যেতিয়া পানীটো উতলাই আহিব তেতিয়া মই অলপ ইলাইচি দি দিছো দুটামান তেতেলিকান দি দিছো এতিয়া মই লালমোহনখিনি ফ্ৰাই কৰা মই দি দিছো ইয়াতে সব ঠাণ্ডা হৈ গৈছে
লালমোহনখিনি ঠাণ্ডা হোৱাৰ পিছতে দিব লাগে আৰু ফ্লেমটো মই হাইত ৰাখি দিম এতিয়া ফ্লেমটো লোত ৰাখি কেনে 10 মিনিটৰ কাৰণে মই ঢাকি থম টাইমটো চাই থাকিব লাগিব একদম লোত ৰাখি কেনে 10 মিনিট পিছত চাব পাৰিছে ফুলি গৈছে লালমোহনখিনি আৰু সফট হৈ গৈছে এতিয়া ফ্লেমটো লোত ৰাখি কেনে 5 মিনিট এনেকৈ বনাব লাগিব ফ্লেমটো অলপমান হাইত ৰাখিছোঁ ইনষ্টেণ্ট ৰেডি হৈ যায় 30 মিনিটছৰ ভিতৰতে এতিয়া মই ফ্লেমটো অফ কৰি দিম আমাৰ ৰেডি হৈ গ'ল লালমোহন আৰু ইমান সফট হৈছে চাব পাৰিছে কিমান সফট হৈছে লালমোহনখিনি একদম হোটেলদাৰ হৈছে এবাৰ ট্ৰাই কৰিবচোন সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ বাই বাই ভালে থাকিব